হেল্ল' হাই গাইজ ফাইনেলি আজি মই এটা নাৰিকল মাছ বনাম বুলি ভাবিছিলোঁ। তাৰ কাৰণে মই এটা আনিলোঁ 1.5 কেজি 1 কেজি 700 গ্ৰাম ৱেটৰ এটা চন্দা মাছ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাছখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু নিমখ হালধি সানি ল'লোঁ। এতিয়া ফ্ৰাই কৰি ল'ম হালকা। আজি ৰেচিপিটোৰ কাৰণে মই এয়া নাৰিকলখিনি কাটি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ মিক্সাৰত পিচি ল'ম। ফাইনেলি নাৰিকলখিনি মই ধুনীয়াকৈ মিক্সাৰত কুটি ল'লোঁ আৰু তৰকাৰীটো দিবৰ কাৰণে মই অলপমান তেতেলী, এয়া তেতেলী টেঙা, নাৰিকল চব্জিটো তেতেলী টেঙা দিব লাগিব। এয়া মই তেতেলীখিনি ভিজাই থৈছোঁ। আহক চাই থাকক। আজি ৰেচিপিটোৰ কাৰণে মই এয়া পিঁয়াজ জলকীয়া মিহি মিহিকৈ কাটি ল'লোঁ। এয়া দেখিছে ধনিয়া পাতা আৰু এয়া হৈছে কৰিয়া পাতা, আমাৰ অসমীয়াতে কয় ইয়াক নৰসিংহ পাত। আৰু এয়া দেখিছে নাৰিকলখিনি ধুনীয়াকৈ পিচি ল'লোঁ, জলকীয়া গুড়া অকণমান আৰু হালধি অকণ দি ধুনীয়াকৈ সানি লৈছোঁ। এয়া প্ৰথমতে মই মাছকেইটা অলপ ভাজি ল'ম। ফাইনেলি মই মাছখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ফাইনেলি মোৰ মাছ ভজা হৈ গৈছে। এতিয়া দিম ইয়াতে কেইটামান গোটা সৰিয়হ দিলোঁ। গোটা সৰিয়হ দিলোঁ, সৰিয়হখিনি ফুটিবলৈ দিছোঁ, ফুটিছে। এতিয়া দিম ইয়াত পিঁয়াজ আৰু জলকীয়া, দিলোঁ। আজি লাইটটো অকণমান ডিষ্টাৰ্ব দি আছে। পিঁয়াজ জলকীয়া দিলোঁ। এতিয়া ধুনীয়াকৈ ঢিলাম। এয়া মোৰ পিঁয়াজটো ধুনীয়াকৈ ভজা হৈছে। এতিয়া দিম ইয়াতে কৰিয়া পাতা, নৰসিংহ পাত, নৰসিংহ পাত দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজিম। এয়া ধুনীয়াকৈ মই ভাজি ল'লোঁ। এতিয়া দিম ইয়াতে নাৰিকল পিছা নাৰিকলখিনি মই ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ মই ইয়াত ভুনি ল'ম। ধুনীয়াকৈ মই ভুনিম, চাই থাকক। এয়া মই ধুনীয়াকৈ মিলাইছোঁ। এতিয়া দিম ইয়াতে নিমখ দিছোঁ। এতিয়া ধুনীয়াকৈ মিলাম। আমি গাঁৱলীয়া হিচাপত নাৰিকল মাছ কেনেকৈ বনাওঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, ভাল লাগিব। আৰু যদি মোৰ চেনেলটো ভাল লাগে, নতুন থাকিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কমেণ্ট কৰিব। মই ইয়াত ধুনীয়াকৈ ভুনিলোঁ। এতিয়া মই ইয়াতে অকণ পানী দি দিওঁ আৰু ধুনীয়াকৈ মই ভুনি ল'ম। এইটো ধুনীয়াকৈ ভুনি এয়া মোৰ নাৰিকলখিনি ধুনীয়াকৈ ভুনা হৈ গ'ল। এতিয়া মই ইয়াত দিম তেতেলী পানী, ইমলি পানী দি দিলোঁ। এতিয়া ধুনীয়াকৈ মই সিজিবলৈ দিম। এয়া মোৰ নাৰিকলখিনি ধুনীয়াকৈ উতলি গ'ল। এতিয়া মই দিম ইয়াতে মাছ। এতিয়া মই মাছখিনি দি দিম ইয়াতে। মাছখিনি দি দিওঁ। মই মাছখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ কম জুইত মই সিজিবলৈ দিম আৰু ওপৰৰ পৰা মই ঢাকি দিম। গেছটো অকণমান কম কৰি দিলোঁ। এয়া ফাইনেলি মোৰ চব্জিটো হৈ গৈছে। এতিয়া মই দিম ইয়াত ধনিয়া পাতা। এতিয়া দিলোঁ ধনিয়া পাতা দিলোঁ। এয়া ধনিয়া পাতা দি দিলোঁ। এয়া মোৰ চব্জি হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। আজি ভিডিঅ'টো ইমানেই। কাইলৈ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সামনত নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ বাই।